নমস্কাৰ বন্ধুসকল আসাম অনলাইন সাৰথি চেনেলটোলৈ আপোনালোকক স্বাগতম বন্ধুসকল শিক্ষা সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ কথালৈ মই আহিছো এই ভিডিঅ'টোত বন্ধুসকল বহুত ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছে বহুত অভিভাৱকে মোক সুধি আছে যে আমাৰ HSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব অহা বছৰ বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকলৈ লৈ আহিছো এটা ডিটেইলছ ধাৰণা যে মেট্ৰিক পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব পাৰে আৰু দুই নম্বৰত আমি আলোচনা কৰিম যে আমাৰ স্কুল কলেজ সমূহ কেতিয়া খুলিব গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক যাতে এনেকুৱা সকলো বাতৰি আপোনালোকে সময়মতে পাই থাকে বন্ধুসকল প্ৰথমতে আহো আমি মেট্ৰিক পৰীক্ষা কেতিয়া হ'ব বৰ্তমান সকলো শিক্ষাৰ্থী অভিভাৱকৰ মনত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে আমাৰ একাডেমিক ক্যালেন্ডাৰ চেঞ্জ হ'ল এতিয়া মেট্ৰিক পৰীক্ষা কেতিয়া হ'ব বন্ধুসকল আপোনালোকে গম পাই যে কেইদিনমান আগতে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ একাডেমিক ক্যালেন্ডাৰ চেঞ্জ কৰা কথা কৈছে আগতে আমাৰ একাডেমিক ক্যালেন্ডাৰ আছিল জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে একাডেমিক সেশন গতিকে এতিয়া আমাৰ নতুন একাডেমিক সেশন হ'ব আপোনাৰ এপ্ৰিলৰ পৰা মাৰ্চলৈকে গতিকে বন্ধুসকল একাডেমিক চেঞ্জ হোৱাৰ লগে একাডেমিক সেশন চেঞ্জ হোৱাৰ লগে আমাৰ মেট্ৰিক পৰীক্ষাৰ যি টাইম টেবুল যি সময় হেয়া চেঞ্জ হ'ব নেকি হয় বন্ধুসকল নিশ্চয়কৈ চেঞ্জ হ'ব যদি আমি ভালদৰে চাও তেতিয়া হলে আমাৰ যি সৰকাৰ আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে যি আমাৰ সেশনৰ কথা কৈছে সেই সেশনটো আমাৰ CBSE সেশনৰ লগত মিলাব বিচৰা হৈছে অৰ্থাৎ নেশনেল ভিত্তিক যেতিয়া আমাৰ পৰীক্ষাবোৰ হয় যেতিয়া মেট্ৰিক পৰীক্ষা হয় সেই সময়তে আমাৰো মেট্ৰিক পৰীক্ষা হ'ব গতিকে আমি ক'ব পাৰো যে যোৱাবাৰ আমি যদি চাও CBSE মেট্ৰিক পৰীক্ষা আপোনাৰ ফেব্ৰুৱাৰী মাহত হৈছিল গতিকে আমি ক'ব পাৰো যে আমাৰ মেট্ৰিক পৰীক্ষা অহা বছৰ আপোনালোকে ফেব্ৰুৱাৰী বা মাৰ্চত এক্সপেক্ট কৰিব পাৰে যদিহে কৰোনা ভাইৰাছৰ কাৰণে কোনো ধৰণৰ বিসংগতি দেখা নিদিয়ে তেতিয়া হলে অহা বছৰ আমাৰ মেট্ৰিক পৰীক্ষা শিক্ষাৰ্থীসকলে ফেব্ৰুৱাৰী বা মাৰ্চ মাহত দিবলগীয়াটো খাটাং বন্ধুসকল এতিয়া যদি আমি আহো যে আমাৰ স্কুল কলেজ বিদ্যালয়সমূহ কেতিয়া খুলিব বন্ধুসকল আপোনালোক সকলোৱে জ্ঞাত যে বৰ্তমান কৰোনা মহামাৰীৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাইছে ইতিমধ্যে গুৱাহাটীত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে গতিকে কৰোনা মহামাৰীত যদি সংক্ৰমণ এইদৰে বৃদ্ধি পায় তেতিয়া হলে অতি সোনকালে স্কুল কলেজ খোলা কোনো কাৰণতেই সম্ভৱ নহয় আপোনালোকে স্ক্ৰিনত এখন গাইডলাইন দেখি আছে এইখন আনলক 2.0 গাইডলাইন ইয়াতে আপোনাৰ স্পষ্টভাৱে লিখা আছে যে স্কুলস কলেজেস এডুকেশনাল এন্ড কোচিং ইনস্টিটিউশনস উইল ৰিমেইন ক্লোজড till 31st July 2020 অৰ্থাৎ 31 জুলাইলৈকে আমাৰ স্কুল কলেজ এডুকেশনাল ইনস্টিটিউট সকলো বন্ধ আছে এতিয়া যদি আমি কও যে কেতিয়া খুলিব পাৰে ইতিমধ্যে আমি বহুত বাতৰি কাকতত দেখিছো যা বহুতে অফিচিয়ালি বহুতে কৈ আছে যে 15 আগষ্টৰ পিছত খুলিব পাৰে নেকি কিন্তু বন্ধুসকল মই আপোনালোকক কৈ থও যে সেপ্টেম্বৰৰ আগত স্কুল কলেজ খোলা সম্ভাৱনা আমি দেখা নাই কাৰণ যেটো হাৰত আমাৰ কৰোনা মহামাৰীৰ সংক্ৰমণ বৃদ্ধি হৈ আছে গতিকে এনেকুৱা দিখত যদি গৈ থাকে তেতিয়া হলে সেপ্টেম্বৰৰ আগত স্কুল কলেজ খোলা সম্ভাৱনা নাই কিয়নো ইতিমধ্যে বহুতো স্কুল কলেজক কোৱাৰেন্টাইন সেন্টাৰ হিচাপে ঘোষণা কৰা হৈছে তাত বহুতো মানুহ ৰখা হৈছে গতিকে তাৰ সকলো সিস্টেমখিনি বৰ্তমান বিনষ্ট হৈ গৈছে গতিকে সেই বিনষ্ট সিস্টেম পুনৰ ৰিজিউম কৰিবৰ কাৰণে চৰকাৰক কিছু সময়ৰ প্ৰয়োজন নিশ্চয়কৈ হ'ব গতিকে আমি ক'ব পাৰো যে আপোনালোকে জুলাই আৰু আগষ্ট মাহ এই দুটা মাহত আমাৰ এই দুটা মাহত কোনো ধৰণৰ সম্ভাৱনা নাই ইয়াৰ পিছত আপোনাৰ যদি খুলে বা কিবা নটিফিকেশন আহে ইয়াৰ মাজত আমি আপোনালোকক জনাম গতিকে বন্ধুসকল আপোনালোকে আমাৰ লগত সংযোজিত হৈ থাকক এই সম্পৰ্কে যেতিয়াই কোনো অফিচিয়েল নটিফিকেশন আহিব আমি আপোনালোকক সৰ্বপ্ৰথমে জনাম গতিকে বন্ধুসকল যদি ভিডিওটো চাই ভাল পাইছে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুসকললৈ ভিডিওটো শেয়াৰ কৰিব কাৰণ সকলোৱে বৰ্তমান দধমধুৰ অৱস্থাত আছে আৰু সকলো ধৰণৰ শিক্ষা সম্পৰ্কীয় বাতৰি পাই থকাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম